বৰ্তমান সময়ত গুগল আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। আমি সকলো তথ্যৰ বাবে কিবাকিবি চাৰ্চ কৰিবলৈ, গান কিবাকিবি কাৰোবাৰ বিষয়ে এনেকৈ কিবাকিবি চাৰ্চ কৰিবলৈ আমাৰ মনলৈ ফাৰ্ষ্টত আহে গুগল। গুগলক আপোনালোকে এই 5টা কেতিয়াও চাৰ্চ নকৰিব। যদি চাৰ্চ কৰে আপোনাৰ বিপদ হ'ব পাৰে। গুগলত এই কিনো 5টা চাৰ্চ নকৰিব। জানিবলৈ ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট পইণ্টটো হৈছে গুগলত কেতিয়াও আপোনালোকে গ্ৰাহক সেৱাৰ নাম্বাৰ চাৰ্চ নকৰিব, অৰ্থাৎ কাষ্টমাৰ কেয়াৰৰ নাম্বাৰ চাৰ্চ নকৰিব। অধিক সংখ্যক লোকে গুগলত যিকোনো সেৱাৰ বাবে গ্ৰাহক সেৱাৰ নাম্বাৰ অৰ্থাৎ কাষ্টমাৰ কেয়াৰৰ নাম্বাৰ বিচাৰি উলিয়ায়। আৰু কেতিয়াবা চাইবাৰ অপৰাধীসকলে মানুহৰ এই অভ্যাসৰ লাভ আহৰণ কৰিবলৈ চেষ্টা কৰে। আপোনালোক সকলোৱে জানে যে আজিকালি গুগল অৰ্থাৎ অনলাইন বেংকিং বহুলভাৱে প্ৰচাৰিত। সকলোৱে জানে, সকলোৱে আজিকালি গুগল পে', ফোনপে', নেট বেংকিং এইবিলাক ইউজ কৰে। আৰু এই সেৱা গ্ৰহণ কৰিবলৈ আমি গুগলৰ সহায় লওঁ। যদি আপুনি গুগলত বেংকৰ ৱেবছাইট চাৰ্চ কৰে তেন্তে ইয়াৰ পৰিণাম অতি ভয়াৱহ হ'ব পাৰে। কিয়নো যিবিলাক চাইবাৰ অপৰাধী আছে সিহঁতে কি কৰে, বেংকৰ ৱেবছাইটৰ নিচিনা কিছুমান মিছা ৱেবছাইট তৈয়াৰ কৰে আৰু প্ৰায় একে URL সৃষ্টি কৰে। তাৰপিছত কি হয়, ইয়াৰ ফলত যিসকলে ব্যৱহাৰ কৰে সিহঁতৰ মাজত বিভ্ৰান্তৰ সৃষ্টি হয় আৰু কি হয়, সিহঁতসকল হেকাৰৰ জালত সোমাই পৰে। গতিকে অনলাইন বেংকিঙৰ বাবে বেংকৰ ৱেবছাইটৰ URL সদায় টাইপ বা গুগলত চাৰ্চ কৰিব। তাৰ পাছৰ অপশ্যনটো হ'ল এনেকুৱা কিছুমান মানুহক দেখা যায় যে যিবিলাকে তেওঁলোকৰ ফোনৰ বাবে কিছুমান এপ ডাউনলোড কৰে আৰু যিবিলাক এপ ডাউনলোড কৰে সেইবিলাক সিহঁতে গুগল ক্ৰোম ব্ৰাউজাৰ এনেকুৱাৰ পৰা ডাউনলোড কৰে, যিবিলাক নেকি গুগল প্লে ষ্টৰত পোৱা নাযায়। এইটো বহুত ভুল কথা। আপোনালোকৰ যদি কিছুমান এপ এপ দৰকাৰ হয় সেইবিলাক সদায় গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব। আৰু এনেকৈ গুগলৰ পৰা গুগল ক্ৰোম ব্ৰাউজাৰৰ পৰা ডাউনলোড কৰিলে আপোনালোকৰ বিপদ হ'ব পাৰে। আপুনি গুগলৰ পৰা বা গুগল ক্ৰোম ব্ৰাউজাৰৰ পৰা কিবা লিংকত গৈ এপ এটা ডাউনলোড কৰাৰ ফলত কি হ'ব, সেই এপটো যদি বিপদজনক লিংকত যদি গৈ এপটো ডাউনলোড কৰিছে, আপোনাৰ কি হ'ব, সেই এপটো যিবিলাক ভাইৰাছ আছিলে সেই ভাইৰাছবিলাক আপোনাৰ যদি মোবাইলত এপটো ডাউনলোড কৰিছে বা কম্পিউটাৰ বা লেপটপত ডাউনলোড কৰিছে, তাত সোমাই যোৱাৰ লগে লগে আপোনাৰ মোবাইলত যিবিলাক ব্যক্তিগত তথ্য আছিলে সেইবিলাক সিহঁতে সংগ্ৰহ কৰি লৈ যাব। সেইকাৰণে কিবা এপ যদি দৰকাৰ হয় আপোনালোকে ডাইৰেক্ট গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব। গুগল ক্ৰোম ব্ৰাউজাৰ গুগলৰ পৰা কেতিয়াও আপোনালোকে এনেকুৱা ভুৱা লিংকত গৈ এপ ডাউনলোড নকৰিব। এনে কিছুমান লোক আছে যিয়ে গুগলত তেওঁলোকৰ ৰোগৰ চিকিৎসা আৰু ঔষধৰ সন্ধান কৰে। গুগলত উল্লেখ কৰা চিকিৎসা আৰু ঔষধে আপোনাৰ বাবে সঠিক কাম নকৰিবও পাৰে। গুগল চাৰ্চত কেতিয়াও আপোনালোকে কোনো ঔষধৰ চিকিৎসা এইবিলাকৰ কোনো সন্ধান নকৰিব। গুগলে আপোনালোকক কিবা এটা সন্ধান দিব পাৰে। গুগলে আপোনালোকক আপোনাৰ বেমাৰ আছে, কিবা আছে, গুগলে আপোনাক ভাল কৰি দিব নোৱাৰে। গতিকে আপোনালোকৰ বেমাৰ হ'লে আপোনালোকে মেডিকেল যাব, হস্পিটেল যাব। তাৰপাছত আপোনালোকে এইবিলাক গুগলত চাৰ্চ নকৰিব। গুগল চাৰ্চত কেতিয়াও কোনো ৰোগৰ ঔষধ আৰু এইবিলাক চাৰ্চ নকৰিব। গুগলত চাৰ্চ কৰি আপোনালোকে চিকিৎসা আৰু ঔষধৰ ভুল তথ্য লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কি হ'ব, আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি সাধন হ'ব পাৰে। প্ৰতিজন মানুহে জীৱনটো ভবাৰ দৰে উপভোগ কৰিবলৈ বহুত টকা পইচা উপাৰ্জন কৰিবলৈ বিচাৰে। ইয়াৰ বাবে গুগলত বহু লোকে টকা উপাৰ্জন কৰাৰ বহু পথ বিচাৰি উলিয়ায়।
কিন্তু এটা কথা মনত ৰাখিব সদায়, গুগলত কেতিয়াও বিনিয়োগ আৰু টকা উপাৰ্জনৰ পথ বিচাৰি নুলিয়াব। কাৰণ হেকাৰসকলেও এইটোৱে বিচাৰি আছে যে যিসকলে টকা উপাৰ্জন কৰিব পথ বিচাৰি আছে। ইয়াৰ বাবে তেওঁলোকে কি কৰে, ভুৱা কোম্পানীৰ ৱেবছাইট সিহঁতে তৈয়াৰ কৰে আৰু আপোনাক জালত পেলাবলৈ বিচাৰে। চ' এইটোৱে আছিল ভিডিঅ'টো। যদি চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যদি বেল আইকন পাব সেইটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল কৰি দিব এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে।